নমস্কাৰ বন্ধুসকল আপোনালোকক মই আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক মই আগতে বিভিন্ন ধৰণৰ ভিডিঅ' দিছো সেইবিলাক ভিডিঅ' আপোনালোকে স্মাৰ্টফোন ৰিলেটেড বহুত ভিডিঅ' আপোনালোকে চালে মই মোৰ আগত দুটা ভিডিঅ' আপোনালোকে চালে চাগে এটা ভিডিঅ' বনাইছিলো ফেক স্পন্সৰশ্বিপ আৰু পিছৰ ভিডিঅ'টো বনাইছিলো মানে ফেক কলিং স্পট কল বা স্কেম কলিং আহে এই ইকেটাৰ ভিডিঅ'ৰ একে পাৰ্ট হিচাপে মই আৰু এটা এইটো ভিডিঅ' বনাই আছো আপোনালোকৰ ওয়েবসাইট জানে নেকি ওয়েবসাইট এপ্লিকেশন ইবিলাকৰ পৰা আপোনালোকক টকা লয় কেনেকৈ যায় আপোনালোকে এড দেখাব বহু ধৰণৰ আপোনালোকে ইউটিউবত দেখা পাব বা মোবাইলৰ জৰিয়তে আপোনাৰ এজন ফ্ৰেণ্ডে ৰেফাৰ কৰি দিব হোৱাটছএপৰ লিংক এটা পঠাই দিব যে তুমি জয়েন কৰিলে সেই জয়েনিংতে আপোনাৰ কেনেকৈ খেলাটো হয় আপোনালোকে বাছ আৰ্নিং এ বহুত ভাল গেমিং আৰ্নিং এ বা টাস্ক কৰি টাস্ক যিবিলাক আহে সেইবিলাকে আপোনাৰ ৰিয়েল মানি দিয়ে কিন্তু কিছুমান আৰ্নিং এপ এনেকুৱা থাকে যে আৰ্নিং এপ নামত থাকে কিন্তু আপোনাৰ পৰাহে আৰ্ন কৰে তেওঁলোকৰ পৰা আপোনালোকে কোনো ধৰণৰ আৰ্ন কৰিব নোৱাৰে এনেকৈ জৰিলে উইনজো হিবিলাকৰ পৰা আপোনালোকে আৰ্ন কৰিব পাৰে বা যিবিলাক টাস্ক থাকে যে ইটো এপ ডাউনলোড হিবিলাক আৰ্ন কৰিব কিছুমান এনেকুৱা কোম্পানী থাকে বা তেওঁলোকৰ মানে এপ থাকে যিবিলাক আপোনাৰ আৰ্ন কৰিব নোৱাৰে ৰেফাৰেল এই যে ৰেফাৰ কৰিবলগীয়া এপ থাকে তেওঁলোকৰ পৰাই বেছিকৈ আপোনালোকৰ পইচাটো যায় তাৰ বুজক কথাখিনি যেতিয়া আপুনি এটা আপোনাকটো ৰেফাৰ কৰিব ফাৰ্ষ্ট কোনোবা এজন লগে আপোনাক ৰেফাৰ কৰিলে আপুনি এপটো চালে ভাল লাগিলে বা কোৱাৰ ষ্টাইলখিনি চাই আপুনি মানে ভাল পালে তাৰ পিছত আপোনালোকে এপটো ডাউনলোড কৰিব হ'ব ডাউনলোড কৰি আপোনালোকে ইনভেষ্ট কৰিব হ'ব যে তুমি 500 টকা 1000 টকা 2000 টকা 2300 টকা 2500 টকা এটা ইনভেষ্ট কৰি দিয়ে আপুনি ইনভেষ্ট কৰি দি দিলে 2500 টাকা বা 2300 টাকা আপোনালোকে ইনভেষ্ট কৰি দি দিয়ে তাৰ পিছত আপোনালোকে সেই ইনভেষ্ট কৰাৰ আপোনাৰ আইডেন্টি প্ৰুফ দিব লাগিব না আপুনি যে ইন্ডিয়াৰ হয় আইডেন্টি প্ৰুফ হিচাপে আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ডখন ল'ব এই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লোৱাৰ পিছত আপোনালোকে একাউণ্টটো হৈ গেল আপোনাৰ ইনভেষ্ট কৰিলে লাগে তেওঁলোকে সেই 2500 ৰ পৰা আপোনাক 1000 টকা দিব পাৰে তেওঁলোকৰ তথাপি 1500 লাভ আছে ন 1000 টকা লাগে আপোনাৰ দিয়ে দিলে হেনে এপটোৰ পৰা কিন্তু 1500 ৰ তেওঁলোকৰ লাভত থাকে তাৰ পিছত কি কৰিব জানে তাৰ পিছত সেই আপোনাৰ যে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দিলে সেইটো এপটো যিটো এপত দিলে সেইটো বেলেগ তেওঁলোকৰ যিটো মেইন অফিচিয়েল এপ থাকে বহুত ধৰণৰ সাব ব্র্যান্ড থাকে ইটো এপত ইটাত কৰি এটা সৰু এটা মেইন এপ বেলেগ থাকে এটা সেইটো এপত আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ডখিনি ডিটেইলছ দি তেওঁলোকে আৰু তাৰ পৰা পইচা ইনকাম কৰিব আপুনি 2500 দি জয়েন কৰিল আপোনাৰ সেই আধাৰ পেন কাৰ্ডে তেওঁলোকে 5000 ল'ব বেলেগ ওয়েবসাইট বা বেলেগ কোম্পানী পৰা যেটো ইন্ডিয়াৰ বাহিৰৰ যে ইন্টাৰনেশ্যনেল আমেৰিকাৰ ওয়েবসাইট থাকে বহুত ৰাছিয়াৰ এপ থাকে বা জাপানৰ হিবিলাকৰ ওয়েবসাইটৰ আপোনাৰ আধাৰ বা পেন কাৰ্ডৰ ডিটেইলছ বা আপোনাৰ যিখিনি ডিটেইলছ লাগে আৰু মেইনলি সেই ডিটেইলছ দি ওটিপি লৈ আপোনাৰ ফোন নাম্বাৰৰ পৰা সেইবিলাক ডিটেইলছ তেওঁলোকে তো আপোনাৰ 2500 দি জয়েনিং নহয় তেওঁলোকে আপোনাৰ 5000 টকা ৰেফাৰেলে দিব আপোনাৰ 5000 ৰেফাৰেল দিব এইবিলাকে আপোনাৰ ৰেফাৰেলৰ 500 টকা বা 200 টকা এনেকৈ দিব এনেকুৱা ধৰণৰ এপৰ পৰা আপোনালোকে বাছ এই ৰেফাৰেল এপটো ভাল নহয় আপোনালোকে বহুত ৰেফাৰেল এপ থাকে যেনকে নামে মুখত অহা নাই মোৰ এই উইনজো বা হেনেকা বহুত ৰেফাৰেল এপ থাকে হিবিলাক পুৰা গ্যাৰান্টেড থাকে ডাঙৰ সেলিব্ৰিটি বা ডাঙৰ ইউটিউবাৰ বিলাকে পৰচাৰ্জ কৰিছে হিবিলাকৰ আপোনাৰ কোনো ধৰণৰ ৰিস্ক নাই এই যিবিলাক নতুনকৈ ইন্ডিয়াত লঞ্চ হৈছে এপ সেইবিলাকৰ পৰা হে জয়েনিংৰ ৰিস্ক আছে ৰেফাৰেলৰ ৰিস্ক তেওঁলোকে এই আপোনাক জয়েনিং কৰে বাহিৰৰ এটা কোম্পানী তাতে আপোনাৰ ডিটেইলছ তেওঁলোকে বেছি ইনকাম কৰিব এই আপোনালোকে যদি ইবিলাক আৰ্নিং এপ মানে হে কৰিব বিচাৰে আপোনালোকে যিবিলাক ইউটিউবাৰে মিলে ডাঙৰ ইউটিউবাৰ দে সেইবিলাকে যিবিলাক ৰেফাৰ কৰে সেইবিলাক চাব পাৰে বা টাস্ক যিবিলাক কমপ্লিট কৰিব যে এপটো ডাউনলোড সেইবিলাক ৰিয়েল মানি পায় আৰু আপোনালোকে গেমিং এপ বিলাকত ইনভেষ্ট কৰি চাব পাৰে গেমিং এপ বিলাকে আপোনাক কিয় দে কিন্তু আপুনি যিটো গেমিং এপত ইনভেষ্ট কৰিব আপুনি যি গেম খেলিলে যদি জিকিলে পইচা ঘাটিলে আপোনাৰ গল কিন্তু কোনো ধৰণৰ ৰিস্ক বা কোনো ধৰণৰ একো কথা নাই এনে ধৰণৰ এপৰ পৰা আপোনালোকে খেলিলে লাভ হ'ব আপোনাৰ পইচাটো গেমিং বা টাস্ক এই ৰেফাৰেল বা জয়েনিং ইবিলাক এপৰ পৰা কোনো ধৰণৰ আপোনাৰ ব্যক্তিগতভাৱে কোনো লাভ নহয় আপোনাৰ উল্টে লসে হ'ব সেইকাৰণে মোৰ ভিডিঅ' চাই থাকিব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ